চেলাইনটো লগোৱা হৈছে যে এইটো শেষ হ'ল হেৰি কেইটা বাজিছে চোৱাচোন 12টাই বাজিল প্ৰায় 12টা বাজিছে হয় এটা কাম কৰা যদি পেশেন্ট আহে হয় মোক মাতি দিবা আৰু লাইটটো অফ কৰি দিয়া ঠিক আছে মাতি দিম ঠিক ঠিক আছে ডক্টৰ ক'ত ডক্টৰ মাতক কি হৈছে এই এক্সিডেণ্ট হৈছে বাইক এক্সিডেণ্ট এক্সিডেণ্ট ডক্টৰ মাতকচোন ডক্টৰ মাতক ডক্টৰ আহি আছে মাতকচোন আহিব গ্লভছ লগাই আছে ইমান গ্লভছ কৰিছে কি আহিব তিলুকৰ প্ৰতি শিৱ বাইকটো এক্সিডেণ্ট হৈছে এই ডক্টৰ এতিয়ালৈকে অহা নাই কিমান টাইম হ'ল আহিছে এতিয়া চিকিৎসা একো কৰা নাই আছে না অঁ ডক্টৰ মাতি আনো কিমান টাইম লাগে নেকি ঠিক আছে মই মাতি আছো কি হ'ল বাইক এক্সিডেণ্ট হৈছিলে কেতিয়া হৈছে 2 ঘণ্টামান হ'ল 2 ঘণ্টামান হ'ল এতিয়াহে আনিছা ক'ত ক'ত দুখ পাইছে ক'ত ক'ত দুখ পাইছে ভৰিটো উঠাচোন দুখ পাই ভাঙিল নেকি আৰু ক'ত দুখ পাইছে বুকুত দুখ পাইছে বুকুত পাইছে নেকি কথা ক'ব নোৱাৰি বিপি মেচিনটো লৈ আছোন হেল্ল' হয় মই অলপ পিছত ফোন কৰি আছোঁ পেচেণ্ট এটা আহিছে এক্সিডেণ্ট কেছ ঠিক আছে ঠিক আছে বাৰে মোবাইলটো উলিয়াইছে পেশেন্টে মৰি আছে বলে বাবা আপুনি কি হেৰি কৰিছে এই ৰবহে চাই আছো বাৰে মোবাইল চাই আছো নহয় ৰব কিয় হুলস্থুল কৰি আছে ইমান ৰোগী মৰি আছে ইফালে আপোনালোকৰ কোনো গুৰুত্ব নাই এই কাৰণে চৰকাৰী চিকিৎসা পেশেন্ট আহিলে পেশেন্ট এনেই মৰি থাকে এই ৰব আপুনি বেছি হুলস্থুল কৰি আছে কি হৈছে ইমান সময় পেশেন্ট আনিছে আপোনালোকে একো চিকিৎসা এটা বেজি চেলা এতিয়ালৈকে এটা সময় লাগিব আপুনি আহাৰ পৰা এনেই ইমান কথা কৈ আছে সময়টো লাগে ন যিকোনো বস্তু কৰোঁতে সময় লাগে ন বাদ দিম ৰোগীয়ে চাবনে মোবাইল চাব এইটো 3বাৰ মোবাইল ওলালে এইটো পেশেন্ট চাওঁতে ৰবা হুলস্থুল নকৰিবা ৰোগী লৈ আহি ইমান হুলস্থুল কৰিলে কিমান হুলস্থুল নকৰিবা ৰবা এইখিনি মাৰি দিয়াচোন পিছত দেখা যাব পিছত চাই ল'ম নহয়
নক'ব আৰু বাইক চাইক লৈ আজিকালি কি ঘূৰা ফুৰা কৰে জানে এইটো যিটো দেখিছোঁ আপোনালোকৰ হস্পিটেলত ৰোগী আনিছে মানুহ মৰিয়ে থাকিব নহয় ডক্টৰটো দেৰি কৰা নাই ন আপুনি এনেই হেৰি কৰি আছে একবাৰ এইটো পেচেণ্ট চাওঁতে 3-4 ফোন ৰিচিভ কৰিছে ফোন মোবাইলত টিপি থাকে ডক্টৰে নহয় ছাৰটো এনেকুৱা মানুহ নহয় আৰু আপুনি যি গুণালী কৰিলে একচুৱেলি এইটো কৰিব নাপায় মই ফোন কৰিছোঁ আপোনাৰ ওপৰত কাৰণ ডক্টৰ এজনৰ ওপৰত গাত হাত দিব নোৱাৰে নহয় ছাৰ হয় ড্ৰেছিং ৰুমত হাল্লা হ'ল কিয় হাল্লা হৈছে মোৰ মানে ইমাৰ্জেঞ্চি ফোন এটা আহিছিলে মই মানে ফোনটো ৰিচিভ কৰা নাই মই কাটি দিছোঁ ফোনটো পিছত মানে মই ঘড়ী নাছিলে পালছটো চাবৰ কাৰণে মই মোবাইলটো ওলাই পেলাই ষ্টপ ৱাচটো ওলাইছোঁ সিহঁতে ভাবিছে মই মোবাইল টিপা টিপি কৰি আছোঁ তাৰপিছতে সিহঁতৰ খং উঠি পেলাই মোক ধাক্কা মাৰি দিলে এইটো বাদ দিয়ক হেৰি কেছ কৰি দিয়ক গোটেই ৰাতি কষ্ট কৰি পেলাই পেচেণ্ট চাই আছোঁ হে এইটো বাদ দিয়ক পঁচিছ ছাৰক মাতি দিয়ক কেছ কৰি দিয়ক এতিয়া এৰেষ্ট কৰি লৈ যাওক ৰ'বা এতিয়া নালাগে এইটো নাজানে নেকি এজন ডক্টৰৰ গাত হাত দিলে কি হয় নাজানে নেকি ৰ'বা এতিয়া নালাগে কেছ কৰিবলৈ বাৰু তুমি এটা কাম কৰা পেচেণ্ট পাৰ্টিক মাতি দিয়া ঠিক আছে মাতি আছোঁ ছাৰ কি নাম আছিলে পেচেণ্টৰ ৰোহন তুমি এতিয়া থানাত যাব লাগিব পুলিচ মাতিছোঁ পুলিচ আহি আছে অভদ্ৰামী কি থানাত গ'লে বুজি পাবা থানাত নিদিব ছাৰ মোৰ ভুল হৈ গৈছে আচলতে পেচেণ্টটো ক্ৰিটিকেল আছিল কাৰণে ধেত আমি আৰু বেমাৰী নাচাওঁ নেকি এইটো কোনো ইমাৰ্জেঞ্চিয়ে নহয় কেছ কৰি দিয়ক না এইটো মানে হেৰি আজি কৰিছে বুজাই দিলে নহ'ব নেক্সট টাইম কেতিয়াও এনেকুৱা নকৰিবা বুজিছা হা হৈছে বুলি কোৱা বেয়া নাপাব ছাৰ चार थे वो दोस्त बहुत गहरी थी उनकी यारी পাপন দাই কৈছে যে এজন নেতা মৰিলে একো নহয় পাপন দাই কৈছে যে এটা গাঞ্জাৰী মৰি গ'লে ৰাইজ ধ্বংস